সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক আমাৰ পাঠ্যপুথিৰ এটা আধুনিক কবিতা পঢ়াবলৈ লৈছোঁ কবিতাৰ শিৰোনাম হ'ল কাঠমিস্ত্ৰীৰ ঘৰ এতিয়া মই ক'লো আধুনিক কবিতা বুলি এই আধুনিক কবিতাৰে এটা প্ৰধান ধাৰা হ'ল প্ৰগতিবাদী ভাৱধাৰা বুলি ক'লে মাৰ্ক্সৰ সাম্যবাদী ভাৱধাৰাৰ দ্বাৰা উদ্বুদ্ধ হৈ যিসকল কবিয়ে কবিতা ৰচনা কৰিছিলে সেইসকলক প্ৰগতিবাদী ভাৱধাৰাৰ কবি বুলি কোৱা হয় আৰু তেওঁলোকৰ দ্বাৰা ৰচিত সেই সাম্যবাদী ভাৱধাৰাৰ প্ৰকাশ পোৱা কবিতাবোৰক প্ৰগতিবাদী ভাৱধাৰা ৰচিত কবিতা বুলি কোৱা হয় আন কথাত এই শ্ৰেণীৰ লোকসকলৰ কবিতাত সমাজৰ বঞ্চিত দৰিদ্ৰ লোকসকলৰ তেওঁলোকৰ যে জীয়াই থকা সংগ্ৰাম এটাৰ ছবি প্ৰকাশ কৰা দেখা যায় আন কথাত বাস্তৱবাদী দৃষ্টিভংগীৰে সমাজৰ নিঃস্ব অৱহেলিত শোষিত বাঞ্ছিতসকলৰ দুৰ্দশাৰ কথা প্ৰকাশ পোৱা সাহিত্যিক চিন্তাধাৰাক প্ৰগতিবাদী চিন্তাধাৰা বুলি কোৱা হয় এই শ্ৰেণীৰ অসমীয়া কাব্য সাহিত্যত এই শ্ৰেণীৰ কবিতাৰ সৃষ্টি হয় 40ৰ দশকত প্ৰকাশ পোৱা জয়ন্তী আলোচনীৰ পাততে এই শ্ৰেণীৰ বিভিন্ন কবিসকলৰ ভিতৰত ভৱানন্দ দত্ত অমূল্য বৰুৱা ৰাম গগৈ হেমাংগ বিশ্বাস চক্ৰেশ্বৰ ভট্টাচাৰ্য বীৰেন্দ্ৰচন্দ্ৰ দত্ত আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য আমাৰ পাঠ্যপুথিৰ আজি যিটো কবিতা আমি আলোচনা কৰিবলৈ লৈছোঁ সেই কবিতাটোৰ কবি হ'ল বীৰেন্দ্ৰচন্দ্ৰ দত্ত সেই ভাৱধাৰাৰ কবিতা ৰচনাৰ ক্ষেত্ৰতে সিদ্ধহস্ত আছিলে তেওঁ প্ৰায়বোৰ কবিতাত সেই ধৰণৰ ভাৱধাৰা প্ৰকাশ পোৱা যায় আৰু থাকিলে আমি কবিতাটোলৈ যাওঁ কবি সম্পৰ্কে তোমালোকৰ পাঠ্যপুথিত আছে সেইখিনি কথা আমি চাব লাগিব এতিয়া আহোঁ মূল কবিতাটোলৈ কোৱা হৈছে যে প্ৰগতিবাদী ভাৱধাৰাৰ এটা কবিতা আমি কবিতাটো পঢ়ি যাওঁতে সেই ভাৱধাৰাৰ লগতো পৰিচয় হ'ম ইয়াত কাঠমিস্ত্ৰীৰ ঘৰ এজন কাঠমিস্ত্ৰীসকলৰ ওপৰতে ৰচনা কৰা হৈছে সেই সকলোবোৰ সমাজৰ যিসকলে খাটি খোৱা লোক তেওঁলোকৰে এজন এতিয়া কবিতাটোত আচলতে এইটো কথাও মন কৰিবলগীয়া যে যদিও কাঠমিস্ত্ৰীৰ কথা কোৱা হৈছে ইয়াত সমগ্ৰ শ্ৰমিকসকলৰ কথাই সাঙুৰি লোৱা হৈছে বাৰু আমি পাঠটোলৈ যাওঁ পাঠটোত কৈছে কি চোৱা ৰাণ্ডাৰ হেঁচা কচা ঝাণ্ডাৰ দৰে উৰে পটপট আজাৰ শিমলু শাল শিঙৰি দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ কিন্তু কাঠমিস্ত্ৰীসকলে যি সঁজুলি ব্যৱহাৰ কৰা এটা প্ৰধান সঁজুলি হ'ল ৰাণ্ডা তোমালোকে সকলোৱে দেখিছা চাগে হেঁচি কাঠবিলাক মিহি কৰে এতিয়া কৈছে ৰাণ্ডা চলাই বেকাবিকি কাঠবোৰ মিহি কৰে এতিয়া কৈছে যে তেওঁলোকৰ সেই পৰিশ্ৰমৰ কথা বুজাবলৈ কবিয়ে কৈছে এতিয়া কাঠমিস্ত্ৰীসকলে কি কৰে যে আজাৰ শিমলু যিবিলাক কাঠৰ পৰা আমি আচবাব তৈয়াৰ কৰিবলৈ ভাল বুলি বিবেচনা কৰা হয় সেইবোৰৰ ভিতৰত কেইজোপামানৰ কথা কবিয়ে উল্লেখ কৰিছে যে আজাৰ শিমলু আৰু শিঙৰ তাৰপিছত কৈছে নিৰহ কঠিন বেকাবিকি কাঠ বটালি খুন্দাত উঠে জাত ৰূপৰ জপনা মেল খাই উঠে পায়ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ কৈছে যে তেওঁলোকে নিৰহ কঠিন বেকাবিকি কাঠ বটালি বা ৰাণ্ডা এইবিলাক সঁজুলিৰে খুন্দি টুকুৰিয়াই তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ মনোৰম সামগ্ৰী কিছুমান বা আচবাব তৈয়াৰ কৰে তাকে কৈছে যে ৰূপৰ জপনা মেল খাই উঠে মানে সেইবিলাকে তেওঁলোকৰ হাতত পৰি যিহেতু তেওঁলোক শিল্পী গতিকে তেওঁলোকৰ হাতত কি হয় সেইবিলাকে মনোহৰ ৰূপ পায় তাৰপাছত কৈছে টপাটপ পৰে কপালৰ ঘাম ফেন যায় নাই বিশ্ৰাম দিন নাই জেৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ এইখিনিতে কাঠমিস্ত্ৰীসকলৰ শ্ৰমৰ এক বৰ্ণনা কবিয়ে খুব কম কথাৰ ভিতৰতে খুব গভীৰভাৱে দাঙি ধৰিছে কৈছে যে টপাটপ পৰে কপালৰ ঘাম ফেন যায় নাই বিশ্ৰাম দিন নাই জেৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ তেওঁলোকে ইমানেই পৰিশ্ৰম কৰে যে তেওঁলোকৰ কপালৰ ঘাম টপে মাটিত সৰি পৰে কিন্তু তেওঁলোকৰ জিৰাবৰ সময় নাথাকে তেওঁলোকে বিৰামহীনভাৱে এই জিৰণি নোলোৱাকৈ পৰিশ্ৰম কৰে সেয়ে তেওঁলোকৰ কপালৰ ঘাম মাটিত সৰি পৰে তেওঁলোকৰ আনকি মুখেদি ফেন বাজ হৈ যায় তাৰপিছত কৈছে তেওঁলোকে ইমান পৰিশ্ৰম কৰি পেলাই কি কৰে যে জমি থাকে থাক সাজে জাকে জাক প্ৰবাল দ্বীপৰ সিংহৰ দৰে আচবাব ভৰে কাঠমিস্ত্ৰীৰ ঘৰ তেওঁলোকে কি কৰে নিৰন্তৰ এইবিলাক জীৱনত বনাই গৈ থাকে বনাই থাকে আৰু সেইবিলাকে কি কৰে প্ৰবাল দ্বীপৰ দৰে ৰূপ ধাৰণ কৰে তাৰপিছত কৈছে টেবুল চেয়াৰ আলনা ড্ৰয়াৰ সাজে আলমাৰী টিপই চাহৰ শতভংগীত নৱৰূপান্বিত ৰূপ লয় মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ
তেওঁলোকে এই কাঠৰ পৰা বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰে। কবিয়ে কেইপদমান আচবাবৰ নাম উল্লেখ কৰিছে তাৰে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ আদি। আকৌ কৈছে আলমাৰি, টিপয় চাহৰ, আৰু কৈছে এই ধৰণৰ কিছুমান আচবাবৰ নাম কৈছে তেওঁ বিশেষভাৱে। সেইবিলাক কোনে তৈয়াৰ কৰে? এই কাঠ মিস্ত্ৰীসকলে। তেওঁলোকৰ পৰিশ্ৰমৰ ফলতে এই কাঠবিলাকে বেকাবেকি নিৰহ কাঠবিলাকে এই ধৰণৰ মনোৰম ৰূপ লয়। তাৰপিছত কৈছে বিশ্বৰ যত কৰ্মীৰ দল তেজধাৰী গ্ৰহে প্ৰাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ কাঠ মিস্ত্ৰী ঘৰ। কৈছে যে এই শ্ৰমিকসকলে তেওঁলোকে কি কৰে? তেওঁলোকৰ শ্ৰমেৰে তেওঁলোকৰ তেজ ঢালি মানে কঠোৰ পৰিশ্ৰম কৰি দিনে নিশাই পৰিশ্ৰম কৰি বিশ্ৰামহীন পৰিশ্ৰম কৰি তেওঁলোকে কি কৰে? বিভিন্ন ধৰণৰ এই আচবাবেই তৈয়াৰ কৰে তেনেকুৱা নহয়, তেওঁলোকে ডাঙৰ ডাঙৰ প্ৰাসাদ অট্টালিকাও তৈয়াৰ কৰে। মানুহৰ যিসকল চহকী বা আদ্যৱন্ত লোক তেওঁলোকৰ কাৰণে মায়াপুৰী সদৃশ অট্টালিকা সাজি দিয়ে বা নিৰ্মাণ কৰি দিয়ে। হাই হতভাগা থাকে আন্ধাৰত বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ প্ৰতিদান নাই কৰ্মৰ কাঠ মিস্ত্ৰী ঘৰ। এতিয়া তেওঁ এইটো কথাও কৈছে যে যদিও তেওঁলোকে এই ধৰণৰ প্ৰাসাদ বা অট্টালিকাৰ সাজে বা বিভিন্ন ধৰণৰ মনোৰম আচবাব পত্ৰ তৈয়াৰ কৰে, কিন্তু তেওঁলোকৰ ইমানেই হতভগা যে তেওঁলোকে নিজে কিন্তু সেইবিলাকত থাকিব নোৱাৰে বা সেইবিলাক আচবাব তেওঁলোকৰ ঘৰৰ সৌন্দৰ্য বৰ্ধন কৰিবগৈ নোৱাৰে। কৈছে যে হাই হতভাগা, সেইকাৰণে হতভাগা বুলি কৈছে যে তেওঁলোক আকৌ ক'ত থাকিব লগা হয়? নিজে ইমান ধুনীয়া ধুনীয়া অট্টালিকা বা প্ৰসাদ নিৰ্মাণ কৰি বা ইমান ধুনীয়া ধুনীয়া আচবাব পত্ৰ নিৰ্মাণ কৰি তেওঁলোকে ক'ত থাকে? কিন্তু অন্ধকাৰ কোঠৰীত। কোঠৰী মানে কি কৈছে যে কবিয়ে? সৰু ঘৰ বুজাইছে, আন্ধাৰ মুন্ধাৰ হৈ থকা এটা সৰু চেপাচুপি ঘৰ। কৈছে যে কৰে হাহাকাৰ বিলয় বিকাৰ প্ৰতিদান নাই কৰ্মৰ কাঠ মিস্ত্ৰী ঘৰ। যিহেতু তেওঁলোকে প্ৰতিদান নাপায়, তেওঁলোকে তেওঁলোকৰ কৰ্মৰ উচিত মূল্য নাপায়, গতিকে তেওঁলোকে কি কৰিব লগা হয়? যে আন্ধাৰ কোঠৰীতে বাস কৰিব লগা হয়। যিহেতু যিসকল চহকী বা ধনী শ্ৰেণীৰ লোক তেওঁলোকে এই কাঠ মিস্ত্ৰীসকলক শোষণ কৰে, তেওঁলোকক যি উচিত প্ৰতিদান দিব লাগে তেওঁলোকৰ কৰ্মৰ তেওঁলোকৰ শ্ৰমৰ সেই প্ৰতিদান নিদিয়ে। সেইকাৰণে কবিয়ে কৈছে যে তেওঁলোকৰ জীৱন সদায় অন্ধকাৰতেইহে থাকে। বিলাসী দল আৰামী চকীত গা ঢালি গায় প্ৰেমৰ সংগীত মিলনৰ বিৰহৰ কাঠ মিস্ত্ৰী ঘৰ। এতিয়া আকৌ কবিয়ে কৈছে যে এটা শ্ৰেণীৰ লোক আছে যে সেই শ্ৰেণীৰ লোকসকলে ডাঙৰ ডাঙৰ অট্টালিকাত থাকে, তেওঁলোকে বিভিন্ন ধৰণৰ ঘৰত আচবাবেৰে সজায় আৰু বিৰাট বিলাসিতাৰ এক জীৱন অতিবাহিত কৰে। সেইটোকে বুজাবলৈ কবিয়ে প্ৰেমৰ গীত গায় সেই কথাটো উল্লেখ কৰিছে যে বিলাসিতাৰ জীৱন এটা অতিবাহিত কৰে আৰামী চকীত বহি। লাখ মানুহৰ বাহুৰ কৰ্ম কাঢ়ি গঢ়ি তোলে প্ৰাসাদ সমূহ হয় ডাঙৰীয়া উদাৰ পোহত বৰ্ণেতা সমাজৰ কাঠ মিস্ত্ৰী ঘৰ। এই শ্ৰেণীৰ লোকসকলে আকৌ কি হয়? তেওঁলোকে বিলাসী জীৱন অতিবাহিত কৰে। তেওঁলোকে কি কৰে? কেনেকৈ সেই জীৱনটো লাভ কৰে? যে এই যিসকল শ্ৰমিক শ্ৰেণী তেওঁলোকৰ শ্ৰমৰ তেওঁলোকৰ যি প্ৰাপ্য তাক নিদিয়াকৈ তেওঁলোকে শোষণ কৰে। গতিকে সেই লোকসকলে আকৌ কি হয়? যে তেওঁলোকে এটা বিলাসী জীৱন অতিবাহিত কৰে। এই শ্ৰমিকসকলৰ তেজৰ বিনিময়তে সেই জীৱন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকে আকৌ কি হয়? যে সমাজত বৰনেতা হিচাপে প্ৰচলিত হয়। কাৰণ মানুহে যিসকল ধনী যিসকলে সেই বিলাসী ঘৰত থাকে সেই সকলোকেহে সমাজত সন্মান কৰে বা তেওঁলোকক উচ্চ স্থান দিয়ে। গতিকে কৈছে যে সেই লোকসকলে আকৌ কি হয়? যে সমাজত বৰনেতা হিচাপে প্ৰতিপন্ন হয়, যিসকলে এই দুখীয়া লোকসকলক বা শ্ৰমিকসকলক শোষণ কৰি নিজে এটা বিলাসী জীৱন অতিবাহিত কৰে। সেইকাৰণে কবিয়ে কৈছে কি যে উঠা মিস্ত্ৰী কহাৰ কমাৰ আন্ধাৰ সেই হাঁহিল তোমাৰ লোৱা অধিকাৰ নিজ পাহবলৈ নিজে কৰা কৰ্মৰ কাঠ মিস্ত্ৰী ঘৰ। সেইকাৰণে কবিয়ে যিহেতু এই শ্ৰেণীৰ লোকসকলৰ প্ৰতি তেওঁৰ দৰদ, তেওঁৰ অনুকম্পা যে তেওঁলোকে ইমান পৰিশ্ৰম কৰে, তেওঁলোকৰ জীৱন হৈ থাকে অন্ধকাৰ, গতিকে কবিয়ে ক্ষোভেৰে এই লোকসকলক কাঠ মিস্ত্ৰীৰ লগতে কহাৰ কমাৰ মানে শ্ৰমিক শ্ৰেণীৰ লোকসকলক কৈছে যে তোমালোকে নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব লাগিব, ওলাই আহিব লাগিব নিজৰ অধিকাৰৰ কাৰণে, তেতিয়াহে তোমালোকৰ জীৱন সলনি হ'ব বা তোমালোকে সুখৰ জীৱন অতিবাহিত কৰিব পাৰিবা। এই ধৰণে কবিতাটো শেষ হৈছে। পাঠবোধত আছে তোমালোকৰ অকণমান এই কবিতাটোৰ, সেইখিনিও তোমালোকে চাবা।